সেই আম গছজোপা আপোনালোকে দেখিছেনে ইমান লাগি আছে বা এই গছজোপা বেলেগৰ নহয় মই য'ত থাকোঁ আমাৰ ৰুমৰ মালিকৰ আৰু এয়া মই আনিলোঁ বুটলি আনিলোঁ পৰি আছিলে আৰু বৰষুণ দিয়াৰ কাৰণে এনেও আমবোৰ পৰিয়ে আছিলে সেইটো কাৰণে মই আনি ল'লোঁ খাব মন গৈ আছিল যিহেতু আৰু মই প্ৰথমতে এনেকৈ ধুনীয়াকৈ ধুই মেলি বাকলিবোৰ গুচাই কাটি ল'লোঁ আৰু সৰু সৰুকৈ মই কাটিম এয়া ধুনীয়াকৈ মই কাটি ল'ম এতিয়া সৰু সৰুকৈ এইটো এতিয়া কাটি ল'ম সৰু সৰুকৈ আৰু কাটি এনেকৈ হৈ গ'ল মোৰ আৰু বেছি নিদিব যিমানটোমান আম আপোনাৰ থাকে সেইটো জোখত আপুনি নিমখ অকণমান স্লাইটকৈ দিব আৰু চেনি অকণমান মিক্স কৰি ল'ব যিহেতু মই চেনি ইয়াতে মিক্স কৰা নাই কাৰণ আমটো এনেও মিঠা আৰু স্মেল এটা আছে বহুত ধুনীয়া গোন্ধ এটা আৰু এই নিমখটোকে অকণমান স্লাইটকৈ মই দি পেলাই মই মিক্স কৰি লৈছোঁ ধুনীয়াকৈ আৰু ভালকৈ এনেকৈ মিক্স কৰি ল'ব আৰু ধুনীয়াকৈ খাই চাবচোন মোৰ ষ্টাইলত ইমানেই বেছি টেষ্টি লাগে এইটো আপুনি ক'তো বিচাৰি নাপায় নিজে বনাই ঘৰত খালেহে পাব এয়া চাওক একদম মোৰ জিভাৰ পানী পৰো পৰো অৱস্থা সেইটো কাৰণে মই খায়েই দিওঁ আৰু ৰ'বলৈ নাই এইটো ষ্টাইলত মই চবতছে বেছি খাই ভাল পাওঁ মানে ইমানেই বেছি ভাল লাগে মজা মজা ৰিয়েলি মজা মানে বহুত বেছি ভাল লাগিলে ইমান বেছি টেষ্টি এইবোৰ মানে বজাৰটো কিনিবলৈ নাপায় ন এইবোৰ নিজৰ লোকেল আম আৰু টেষ্টটোৱে বেলেগ গোন্ধও বেলেগ সম্পূৰ্ণ মজা লাগে কিনি অনাবোৰতকৈ বজাৰৰ পৰা কিনি অনাবোৰতকৈ ইয়াত নিজৰ লোকেল আমটোৰ নিচিনা সঁচাকৈ তুলনাই নহয় একদমেই বেলেগ বহুত বেছি ভাল লাগিলে মই বিৰাট খাইছোঁ আৰু খায়েই ল'ম আৰু মানে মজাকৈ খালোঁ বেছি মানে বহুত বেছি টেষ্টি লাগিলে আৰু বেছিকৈ লোকেল আম হয় নিজৰ বাৰীৰে আৰু সেইটোৱে বিৰাট মজা লাগিলে কিনা আমবোৰতকৈ আজিৰ সেই লোকেল নিজৰ আমটোৰ মানে টেষ্টটোৱে বেলেগ আৰু আপোনালোকেও অকণমান এনেকৈ ডাইৰেক্ট খাই দিয়াতকৈ অকণমান কাটি পেলাই এনেকৈ মোৰ নিচিনাকৈ অকণমান স্লাইটকৈ নিমখ অকণমান মিক্স কৰি পেলাই খাবচোন টেষ্টটো সম্পূৰ্ণ বেলেগ হয় ইমান বেছি ভাল লাগে নিমখীয়া এতিয়া অকণমান মানে সঁচাকৈ টেঙা খাই দিয়াৰ পিছত মানে ভাল লাগেও বহুত বেছি ভাল লাগিলে আৰু এতিয়া মোৰ একদম টাইম বহুত কম এতিয়া মিষ্টাৰ আহি পাবগৈ আৰু ডিউটিৰ পৰা এতিয়া মই ভাত চাত বনাব লাগিব আৰু বনাই মেলি অকণমান মোৰো কাম আছে পঢ়িবলগীয়া লিখিবলগীয়া আছে এইবোৰ কৰি মেলি অকণমান ৰেষ্ট ল'ম তাৰপিছত সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ' আকৌ মই আপোনালোকলৈ লৈ আহিম যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু একো নকওঁ থেংক ইউ ছ' মাছ বাই বাই